এখন জংঘলত এটা বগলী আৰু এটা শিয়ালে বাস কৰিছিল। শিয়ালটো বৰ বদমাছ আৰু চতুৰ আছিল। সি এদিন বগলীক আমনি কৰিবলৈ বিচাৰিলে। শিয়ালে বগলীৰ ওচৰলৈ গৈ ক'লে, আজি মই বৰ সুখী আৰু আজি উৎসৱৰো দিন। মোৰ ঘৰলৈ ভোজৰ বাবে আহিবা। বগলীয়ে সময়মতে শিয়ালৰ ঘৰত উপস্থিত হ'ল। শিয়ালে এখন চেপেটা থালত অলপমান পায়স বগলীৰ আগত দিলে। শিয়ালে বৰ তৃপ্তিৰে জিভাৰে পায়সখিনি খাব পাৰিলে। পিছে বগলীয়ে নিজৰ দীঘল ঠোঁটেৰে একোকে খাব নোৱাৰিলে। বগলীয়ে বুজি পালে যে শিয়ালে সিক আমনি কৰিবলৈহে এনেকুৱা কাণ্ড কৰিছিল। ইয়াক শিক্ষা দিবই লাগিব, এনেকৈ বগলীয়ে ভাবিলে। শিয়ালে মনে মনে বৰ আনন্দ পাই আছিল। কিছুদিনৰ পিছত বগলীয়ে শিয়ালক নিজৰ ঘৰলৈ ভোজৰ বাবে নিমন্ত্ৰণ জনালে। এইবাৰ বগলীয়ে শিয়ালৰ বুদ্ধিটোৰে সিক শিক্ষা দিবলৈ বিচাৰিলে। বগলীয়ে এটা দীঘল কলহত পায়স দি শিয়ালৰ আগত থলে। বহুত চেষ্টা কৰাৰ পিছতো শিয়ালে সেই কলহটোৰ পৰা পায়স খাব নোৱাৰিলে। সেই সময়ত শিয়ালৰ মনত পৰিল যে সি বগলীক কেনেকৈ আমনি কৰিছিল। শিয়ালে বুজি পালে যে সেই সময়ত সি যি কৰিছিল সেয়া কৰা উচিত নাছিল আৰু কাৰো সৈতে এনেকুৱা কেতিয়াও কৰিব নালাগে। এই সাধুটোৰ পৰা আমি এয়াই শিকিলোঁ যে যেনে কুকুৰ তেনে টাঙোন।